এয়া আজি বনাব লৈছোঁ তিল দি কণী আলু দমৰ এখন তৰকাৰী। তাৰ বাবে পিঁয়াজ বিলাহী সকলোবোৰ কাটি ৰেডি কৰি লৈছোঁ আৰু এইফালে আদা ৰচুন পিচি লৈছোঁ আৰু এখন কেৰাহীত অলপ মিঠাতেল দিছোঁ, তাৰ ওপৰতে কেইটামান জিৰা গুটি দিছোঁ আৰু এনেদৰে কাটি থোৱা পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিম। এখন তেজপাতো দিছোঁ আৰু আদা ৰচুনখিনি এড কৰি দিলোঁ আৰু এডোখৰ ডালচেনি দিছোঁ আৰু যোনখিনি কাটি থৈছিলোঁ বিলাহীখিনিৰ ওপৰত দি ভালদৰে লৰাই ল'ম আৰু সোৱাদ অনুসৰি হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা, গৰম মছলা আটাইখিনি মই দি দিম এনেদৰে আৰু অকণমান পানী দি ভাজি থাকিম। প্ৰায় তেল এৰালৈকে ভাজি থাকিম আৰু তাৰ ওপৰতে বইল কৰি থোৱা আলুকেইডোখৰ দি দিম এনেদৰে আৰু আলুকেইডোখৰ দি অলপ ভালদৰে লৰাই ল'ম। এয়া মই প্ৰায় লৰাই লৈছোঁ আলু দি আৰু এইখিনি তিলখিনি মই প্ৰথমে ভাজি ৰ'দত শুকুৱাই থৈছিলোঁ আৰু এতিয়া ভাজি থোৱা তিলখিনি গুড়ি কৰি তাৰ ওপৰতে দি দিম মই এনেদৰে আৰু অকণমান লৰাই লৈছোঁ আৰু অকণমান পানী এড কৰি দিছোঁ আৰু তাৰ ওপৰতে মই কণীকেইটা ফ্ৰাই কৰি এনেদৰে মই আকৌ লৰাই দিম আৰু অকণমান জোল কৰিবৰ বাবে মই অলপ পানী দিম আৰু দুটা জলকীয়া এড কৰি দিছোঁ।